Anand Mishra is back. Let's start action. অপৰাধীৰ বুকুত কপনি তুলি আকৌ উভতি আহিছে আনন্দ মিশ্ৰ। জোনমণিৰ আধৰুৱা কাম কৰিব আনন্দ মিশ্ৰই। আকৌ বাঘৰ দৰে গৰজিব আনন্দ মিশ্ৰই। লখিমপুৰ নতুন আৰক্ষী অধীক্ষকৰ দায়িত্ব আনন্দ মিশ্ৰক। অপৰাধীৰ সৈতে বন্দুকেৰে কথা পাতিব সিংঘম আনন্দ মিশ্ৰই। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ মাজতেই আকৌ চৰ্চাত IPS আনন্দ মিশ্ৰ। আকৌ গধুৰ দায়িত্ব কান্ধত পৰিছে আনন্দ মিশ্ৰৰ। এনকাউণ্টাৰ স্পেচিয়েলিষ্ট আনন্দ মিশ্ৰই আকৌ এবাৰ কপনি তুলিছে অপৰাধীৰ বুকুত। IPS বিষয়া আনন্দ মিশ্ৰক লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিছে গৃহ বিভাগে। বেদান্ত মাধৱ ৰাজখোৱাক বদলিৰ পিছতে তেওঁৰ স্থানত নিযুক্তি দিয়া হয় আনন্দ মিশ্ৰক। বেদান্ত মাধৱ ৰাজখোৱাক সহকাৰী আৰক্ষী মহাপৰিদৰ্শক ক্ৰিয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইফালে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰা হৈছে হাইলাকান্দিলৈ। বিপৰীতে বেদান্ত মাধৱ ৰাজখোৱাৰ সলনি IPS আনন্দ মিশ্ৰক লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব। অপৰাধৰ ৰম্যভূমিলৈ পৰ্যবেক্ষিত হোৱা উত্তৰ অসমৰ কেইবাখনো ঠাইত অপৰাধীক নিয়ন্ত্ৰণৰ দায়িত্ব এতিয়া আনন্দৰ কান্ধত। উল্লেখযোগ্য যে নকল সোণ আৰু নকল টকাৰ বেপাৰ চলা লখিমপুৰ জিলাত অপৰাধ নিৰ্মূলৰ বাবে জিলাখনৰ নতুন SPৰ দায়িত্ব আনন্দ মিশ্ৰক দিব লাগে বুলি দাবী উঠিছিল ছ'চিয়েল মিডিয়াত। Anand Mishra is back. Let's start action. অপৰাধীৰ বুকুত কপনি তুলি আকৌ উভতি আহিছে আনন্দ মিশ্ৰ। জোনমণিৰ আধৰুৱা কাম কৰিব আনন্দ মিশ্ৰই। আকৌ বাঘৰ দৰে গৰজিব আনন্দ মিশ্ৰই। লখিমপুৰ নতুন আৰক্ষী অধীক্ষকৰ দায়িত্ব আনন্দ মিশ্ৰক। অপৰাধীৰ সৈতে বন্দুকেৰে কথা পাতিব সিংঘম আনন্দ মিশ্ৰই। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ মাজতেই আকৌ চৰ্চাত IPS আনন্দ মিশ্ৰ। আকৌ গধুৰ দায়িত্ব কান্ধত পৰিছে আনন্দ মিশ্ৰৰ। এনকাউণ্টাৰ স্পেচিয়েলিষ্ট আনন্দ মিশ্ৰই আকৌ এবাৰ কপনি তুলিছে অপৰাধীৰ বুকুত। IPS বিষয়া আনন্দ মিশ্ৰক লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিছে গৃহ বিভাগে। বেদান্ত মাধৱ ৰাজখোৱাক বদলিৰ পিছতে তেওঁৰ স্থানত নিযুক্তি দিয়া হয় আনন্দ মিশ্ৰক। বেদান্ত মাধৱ ৰাজখোৱাক সহকাৰী আৰক্ষী মহাপৰিদৰ্শক ক্ৰিয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইফালে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰা হৈছে হাইলাকান্দিলৈ। বিপৰীতে বেদান্ত মাধৱ ৰাজখোৱাৰ সলনি IPS আনন্দ মিশ্ৰক লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব। অপৰাধৰ ৰম্যভূমিলৈ পৰ্যবেক্ষিত হোৱা উত্তৰ অসমৰ কেইবাখনো ঠাইত অপৰাধীক নিয়ন্ত্ৰণৰ দায়িত্ব এতিয়া আনন্দৰ কান্ধত। উল্লেখযোগ্য যে নকল সোণ আৰু নকল টকাৰ বেপাৰ চলা লখিমপুৰ জিলাত অপৰাধ নিৰ্মূলৰ বাবে জিলাখনৰ নতুন SPৰ দায়িত্ব আনন্দ মিশ্ৰক দিব লাগে বুলি দাবী উঠিছিল ছ'চিয়েল মিডিয়াত। নিউজ ডেস্ক ৰিপৰ্ট।